কাছা ষ্টেডিয়ামত উত্তৰ পূৰ্বাঞ্চল ৰাজ্যিক 19 অনূৰ্ধ্ব ছোৱালী ফুটবল টুৰ্ণামেণ্ট মিজোৰাম বনাম নাগালেণ্ডৰ মাজত তুমুল যুঁজ 5-0 গ'লৰ ব্যৱধানত নাগালেণ্ড দলক পৰাস্ত মিজোৰাম দলৰ চৰকাৰলৈ বাট নাচাই ৰাইজে নিজে উঠি পৰি লাগিল পথ নিৰ্মাণত গাঁঠিৰ ধন ভাঙি টাটা মোবাইল ট্ৰাক ভাড়াত আনি কঢ়িয়ালে মাটি হাতে হাতে কোৰ লৈ মাটি খান্দিলে ৰাইজে নিজে স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰী দাবীত দিল্লীৰ যন্তৰ মন্তৰত কাঞ্চাছ নিকমৰ সভাপতি অজিত টিমুঙৰ নেতৃত্বত গণসমাৱেশ তথা ধৰ্ণা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা তৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ ডিফু কাছা ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হৈ যায় উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যিক 19 অনূৰ্ধ্ব ছোৱালী ফুটবল টুৰ্ণামেণ্ট বৃহস্পতিবাৰে অনুষ্ঠিত খেলখনত 5-0 গ'লৰ ব্যৱধানত মিজোৰাম দলে পৰাস্ত কৰে নাগালেণ্ডৰ দলক উল্লেখযোগ্য যে খেলৰ প্ৰথমাৰ্ধত মিজোৰাম দলে নাগালেণ্ডৰ বিৰুদ্ধে খেলি 3 গ'ল দিয়ে তাৰ পিছত দ্বিতীয়াৰ্ধত পুনৰ মিজোৰামে নাগালেণ্ডক দিয়ে 2 গ'ল ইয়াৰ লগে লগে মিজোৰামে ছেমিফাইনেলত খেলিবৰ বাবে যোগ্যতা অৰ্জন কৰিলে ছেমিফাইনেলত ইতিমধ্যে খেলিবলৈ যোগ্যতা অৰ্জন কৰিলে অসম ছিকিম মিজোৰাম মণিপুৰ ৰাজ্যই সঞ্চালক প্ৰধান আসাম ৰাইফলছৰ সৌজন্যত অনুষ্ঠিত এই ফুটবলৰ টুৰ্ণামেণ্টৰ ছেমিফাইনেল খেলখন অনুষ্ঠিত হ'ব কহিমাস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামত মংগলিংগী ৰিপৰ্ট কাট নিউজ মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী অঞ্চলৰ শিলৰ খুঁটিস্বৰূপ আমৰেং পৰিষদ সমষ্টিৰ লাংহেম্ফি আৰু লাংকেৰয় পথ বিগত বহুদিন ধৰি নিৰ্মাণ তথা মেৰামতিৰ অভাৱত যাতায়াতত চৰম দুৰ্ভোগ ভুগি আহিছে স্থানীয় ৰাইজে শোচনীয় পথটোৰে বাৰিষাৰ বৰষুণত লেপলেপীয়া বোকা পানীৰ ডুঙৰ মাজতে কণ কণ শিশু বুঢ়া মেথা তথা ৰোগীয়ে আহ-যাহ কৰিব লাগে জৰুৰীকালীন অৱস্থাত পথটোৰে যাতায়াত মানেই অসহনীয় জমৰ জটনা আৰু সহিব নোৱাৰি ৰাইজে নিজে ওলাই আহিল পথ মেৰামতিৰ কাৰ্যত হাতে হাতে কোৰ লৈ এয়া কামত মগন স্থানীয় গাঁৱৰ ৰাইজ কি ডেকা কি আদহীয়া সকলোৱে ওলাই আহিছে নিজৰ নিজৰ কণ কণ শিশু নিজৰ আত্মীয় তথা পৰিয়ালৰ কিছু সুচল যাতায়াতৰ ব্যৱস্থা কৰিবলৈ এই সময়ত গাঁওকেইখনৰ এইসকল লোক নিজৰ নিজৰ খেতিপথাৰত খেতিৰ কামত ব্যস্ত থাকিব লাগিছিল কিন্তু পৰিয়াল তথা নিজৰ শিশুসকলৰ আহ-যাহৰ সুবিধাৰ বাবে পথ নিৰ্মাণ কাৰ্যতহে সময় দিব লগা হৈছে ৰাইজে প্ৰতি ঘৰে 500 টকাকৈ বৰঙণি তুলি কেইবাখন টাটা মোবাইল ট্ৰাক ভাড়া কৰি আনি কঢ়িয়াইছে মাটি পুৰাইছে ঠায়ে ঠায়ে প্ৰয়োজন অনুসাৰে উল্লেখযোগ্য যে গাঁওখনৰ কেলভিষ্টাৰ ইংটি গ্ৰেছৱেল কাথাৰ জনা টকবি আৰু সাৰ্থে ইংটি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সাধাৰণ বৰঙণিৰ বাদেও চলি থকা কাৰ্যৰ ব্যাহত নোহোৱাকৈ চলি থাকিবলৈ প্ৰয়োজন অনুসাৰে অতিৰিক্ত বৰঙণি আগবঢ়াইছে Opini ini litum dalang keroy rongarat litum kasik sak akasu rabang galak kilo ye ini litum kidu kedam tuarawe lase karbiang long aleng ete tum stame nang rabre lase ini litum lang keroy ke min pilar kedu wek arong lo lapen arong kadu ke don paru sira doning kep badun krepodo setame bini ini litum methang idon paru ka chirung pense non la so kari ki hang la pen ni tum GCB ki hang pen non pini lana rat pen ni tum la mithang yoi ki ye fan tu tuar ka chi salam la se la so ka chi salam along karbiang long aleng the tum stame hang akirap ni tum fana we la se ning du kalam lo ni tum karbiang long along min pilar long ke du na tum phanta nang ho nang yin so sonte ni tum stame karbiang long ar lo ni tum ke du nengarong mu chodi puse nilitum langkeroi rong rat ahin pen tuning rilo হামৰেনৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত থকা লাংহেম্ফি আৰু লাংকেৰয় ৰাইজে ইতিমধ্যে 2 কিলোমিটাৰ পথ মেৰামতি তথা নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ডংকামুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ
যথেষ্ট দিনৰ বিৰতিৰ মূৰত কাঞ্চাছ নিগমৰ নেতৃত্বত দিল্লীৰ জান্তাৰ মন্তৰত পুনৰ 17 জুলাইত একত্ৰিত হ'ল কাৰ্বি স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী শীঘ্ৰে কাৰ্যকৰীৰ সপক্ষে গণসমাৱেশ তথা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ বাবে কাঞ্চাছ নিগমৰ সভাপতি অজিত টিমুঙৰ নেতৃত্বত যোৱা দলটিৰ কাঞ্চাছ নিগমৰ বিষয়ববীয়াসকলৰ লগতে ডিমা হাছাও পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি ছাত্ৰ সন্থা ডিমাছা ছাত্ৰ সন্থা কাৰ্চা আদি ছাত্ৰ তথা মহিলা নেতৃত্ববৰ্গই সহযোগ কৰে সংবিধান প্ৰদত্ত 244 ধাৰা অনুযায়ী কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা দুখনৰ বাবে স্বায়ত্তশাসিত প্ৰদানৰ বাবে এসময়ত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী জিলা বন্ধ ধৰ্মঘট আদি কাৰ্যসূচী ৰূপায়ণ কৰি আহি পৰৱৰ্তী সময়ত ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচীৰে দীঘলীয়া প্ৰক্ৰিয়া কৰি অহা হৈছে কাঞ্চাছ নিগমে আন্দোলনৰ প্ৰক্ৰিয়াৰ প্ৰায় 30টা দশকতকৈ অধিক কাল কেন্দ্ৰ চৰকাৰে নিৰ্বাচনৰ সময়ত জিলাবাসীৰ আবেগৰ আলম লৈ মাথোন ৰাজনীতিহে কৰি আছে দাবী কাৰ্যকৰী সদিচ্ছা অদ্যাপি পৰিলক্ষিত হোৱা নাই কি কংগ্ৰেছ কি বিজেপি ৰাজনৈতিক দলবোৰ যেন স্নায়ু একেই মাথোন নিৰ্বাচনৰ সময়ত পাহাৰীয়া ৰাইজৰ আবেগক ব্যৱহাৰ কৰি দাবী কাৰ্যকৰীৰ মিঠা মিঠা প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছত কুঠাৰাঘাত সদ্য সমাপ্তি লোকসভা নিৰ্বাচনতো ভোটাৰ ৰাইজক স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰীৰ বাবে বিবেচনা কৰাৰ আশা নিৰ্বাচনৰ পিছত কেন্দ্ৰৰ বিজেপি চৰকাৰ গৃহ মন্ত্ৰালয়ৰ অধীনৰ গৃহ ৰাজ্য দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয় যে স্বায়ত্তশাসিত ৰাজ্য গঠন বা এই দাবী কাৰ্যকৰীৰ সন্দৰ্ভত কোনো কথাই নাই অৰ্থাৎ বিবেচনাৰ যোগেও ভবা নাই কেন্দ্ৰই আনহাতে বিজেপিৰ সাংসদ হৰেণ সিং বে পাৰ্লিয়ামেণ্টত শূন্যকালৰ ভাষণত আগবঢ়াই স্বায়ত্তশাসিত ৰাজ্য দাবী সন্দৰ্ভত তেওঁলোকে 19 মাৰ্চত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যকে ধৰি টিম কাৰ্বি আংলঙে প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদানৰ বিস্তৃত বিৱৰণ मुझे उम्मीद है क्योंकि ये विशेष को लेकर ये मुद्दा को लेकर बातचीत किया है और इस साल की मार्च महीने 19 तारीख प्राइम मिनिस्टर से भी मुलाकात हुई है और हम लोग एक मेमोरेंडम साबित किया और इस मेमोरेंडम में ऐसा लिखा हुआ है कि जल्दी से ये समस्या जो राजनीतिक समस्या है उस समस्या का समाधान करने के लिए हमारा ये मोदी जी का सरकार प्रयास करना चाहिए तुरंत कार्रवाई करना चाहिए ये लेकर हम लोग एक मेमोरेंडम दिया है और मुझे उम्मीद है कि ये क्योंकि ये संवैधानिक अधिकार है भारत का संविधान में ही है हम लोग संविधान का बाहर का जो मांग ये ऐसा तो नहीं है लेकिन जो मांग है हमारा ऐसी क्या मजबूरी रही होगी तो 33 साल में अब तक किसी ने आपकी मांगे नहीं मानी मजबूरी मतलब यही होगा कि मेरा पहले जो सांसद बन के आया इधर में वो लोग उसी समय में इस विशेष को लेकर वो संसद में पार्लियामेंट सेशन में जो ये प्रश्न नहीं किया होगा इसलिए यहाँ का जो नेता है जो सरकार है वो उसका जानकारी नहीं है शायद इसके लिए ये समझ लिया है लेकिन इस बार जनता ने इस मुद्दे को ऊपर लेकर आगे रखकर हमको जिताया है और इस मुद्दे को पूरे करने के लिए मैं संसद में जो भी कदम उठाना होगा मैं कदम जरूर सर सेशन इस समय चल रहा है तो क्या ये मांगे लेकर के आप 1-2 दिन में संसद में रखेंगे अपनी मांगों को नहीं मैं तो इस महीने 4 तारीख को भी रखा है मैंने अच्छा हाँ मैंने रखा है संसद में मैंने ये विशेष लेकर स्पीकर जी को मैंने पूछा है थ्रू स्पीकर मैंने पूछा है और इसका जो प्रश्न का उत्तर है ना ये भी मुझे मिला है और शायद आज भी होगा आज भी ये मेरा प्रश्नों का उत्तर आज भी आएगा अगर ये प्रश्न से लेकर अगर कुछ कार्रवाई नहीं किया तो फिर मैं संसद के अंदर में जो कुछ करना है मैं करूँगा संसद में পাহাৰীয়া জিলাত তিনিখনৰ ৰাইজৰ আগত সক্ৰিয় সাংসদ প্ৰদৰ্শনৰ বাবে অলপো ক্ৰুটি নকৰা হৰেণ সিং বেৰ প্ৰশ্নৰ উত্তৰত অৱশ্যে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি মন্তব্য কৰে তাৰ পিছত কাঞ্চাছ নিগমৰ নেতৃত্বত দিল্লীৰ যন্তৰ মন্তৰত এই ৰেলী কাম ধৰ্ণা কাৰ্যসূচীৰে অদূৰ ভৱিষ্যতে স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰীৰ ক্ষেত্ৰত কি সুদূৰ প্ৰসাৰী ফল লাভ কৰে সেয়া সময়ত দেখিলেহে লিখিব পৰা যাব Bureau Report Cut News
কাৰ্বি আংলং জিলাৰ উচ্চ শিক্ষা জগতত আটাইতকৈ বিতৰ্কিত অধ্যক্ষ হৈছে ডক্টৰ নীৰৱ কুমাৰ শৰ্মা। মহাবিদ্যালয়ত নতুন শিক্ষা বৰ্ষৰ বাবে নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ সমস্যা ক্ৰমে এই সমস্যা সমাধানক লৈ সামাজিক সংগঠন তথা KSৰ বাদ প্ৰতিবাদ। পৰিষদৰ পৰা অধ্যক্ষগৰাকীৰ 2014 চনত বদলিৰ নিৰ্দেশকৰণৰ নিৰ্দেশ দিয়াৰ বিপৰীতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় অধ্যক্ষ শৰ্মা। ন্যায়ালয়ৰ পৰা পূৰ্বৰ অৱস্থাত বাহাল থকাৰ নিৰ্দেশক লৈ গজগজীয়া হৈ বহে অধ্যক্ষ শৰ্মা। মহাবিদ্যালয়ৰ অধ্যক্ষক নিৰ্দেশ দিয়াৰ ক্ষমতা স্বায়ত্ত পৰিষদৰ নাই বুলি নিৰ্দেশনৰ বিপৰীতে হয় ন্যায়ালয়ৰ ৰায়দান। উল্লেখযোগ্য যে এই ঘটনাৰ পৰৱৰ্তী সময়ত পুনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ডিফু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সমিতি। ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সমিতিৰ হৈ জীৱন বে আৰু অঞ্জনা বেবীয়ে অধ্যক্ষগৰাকীৰ বদলিৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। তেওঁলোকে অধ্যক্ষগৰাকীৰ বিপক্ষে 369918 নম্বৰৰ গোচৰত আবেদন দিয়া হয় বিগত বৰ্ষত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰবি সিং ৰংফাঙৰ জিম্মাত বিচাৰাধীন আছে এই গোচৰ। KSৰ নেতা চিমিয়ন ৰংফাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট তথা ছাত্ৰ-ছাত্ৰী শিক্ষা ভৱিষ্যতৰ শুভাকাংক্ষী ব্যক্তিৰ হেঁচাত অৱশ্যে এই গোচৰৰ শুনানি ইতিমধ্যে দুবাৰকৈ হৈ গৈছে। কিন্তু দুখৰ বিষয় প্ৰতিবাৰৰ গোচৰৰ ৰায়দানৰ সময়ত প্ৰত্যুত্তৰ দিব পৰাকৈ উপস্থিত নাথাকে স্বায়ত্ত পৰিষদ চৰকাৰী পক্ষৰ অধিবক্তা। যি কি নহওক এই গোচৰৰ তৃতীয়বাৰ শুনানি হ'ব অহা আগষ্ট মাহত। সেইদিনাৰ শুনানিত কাৰ্বি পৰিষদক অধ্যক্ষৰ বদলিৰ নিৰ্দেশ দিয়াৰ ক্ষমতা আছে নে নাই প্ৰমাণ অৱশ্যে দিবলৈ সক্ষম হ'ব লাগিব পৰিষদে। যদি পৰিষদে নিজৰ ক্ষমতা থকাৰ প্ৰমাণ দিব পাৰে তেন্তে এবাৰ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ নীৰৱ কুমাৰ শৰ্মাক জিলাখনৰ পৰা বদলীকৰণৰ প্ৰক্ৰিয়া হৈ উঠিব নেকি? এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি অহা আগষ্ট মাহলৈকে বাট চাব লাগিব। মংগল ইংঘে ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanvi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। শ্ৰী মন্দিৰ চিলড্ৰেন পাৰ্ক কাম পিকনিক স্পট, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 93652 07012. Sea Monjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School, Difu, 782460, Assam.
Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Assamese outlet brings you an amazing items for your kitchen and dining like Hawkins, flasks, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Assamese outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ। ডিফু পৌৰ নিগম আৰু সংযুক্ত আত্মসহায়ক গোটৰ উল্লেখনীয় পদক্ষেপ। ডিফু বজাৰৰ এলেকাত 17 জুলাইত ৰূপায়ণ কৰে নগৰ চাফাই অভিযান। এই অভিযান ৰূপায়ণ কৰে ডিফু পৌৰসভা আৰু সংযুক্ত আত্মসহায়ক গোটৰ যৌথ উদ্যোগত। যেতিয়ালৈকে মহিলা জাগৰণ নহয় তেতিয়ালৈকে সঁচা অৰ্থত সমাজত এক সফল জাগৰণ বা সুদূৰ প্ৰসাৰী জাগৰণ সম্ভৱ নহয়। ডিফু বজাৰ এলেকাত পৌৰ নিগম আৰু মহিলা আত্মসহায়ক গোটৰ যৌথ উদ্যোগত চাফাই অভিযান কাৰ্যসূচী কৰি এই ক্ষেত্ৰত এক সুন্দৰ নজিৰ দাঙি ধৰিছে। মহিলাসকলৰ প্ৰয়াসত ডিফু দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানত পলিথিন বেগৰ ব্যৱসায় বন্ধ কৰা হৈছে। ইয়াৰ আগতে কিমান বেচৰকাৰী সংগঠন বা খুদ জিলা প্ৰশাসনে পৰিৱেশ প্ৰদূষণ মুক্ত কৰিবৰ বাবে পলিথিন ব্যৱহাৰৰ বিপক্ষে নিৰ্দেশ জাৰি কৰিলেও যদিও দুদিনমান এই নিয়ম অনুসৰণ কৰাৰ পিছত পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহে, অৰ্থাৎ পূৰ্বৰ দৰে পলিথিন ব্যৱহাৰ মুক্তভাৱে চলি থাকে। কিন্তু এইবাৰ মহিলা গোটৰ হস্তক্ষেপত দোকান ব্যৱসায়ী প্ৰতিষ্ঠানত পলিথিন বেগৰ ব্যৱহাৰৰ বন্ধ কৰাত সফল পৰিলক্ষিত হৈছে ডিফু পৌৰ নিগম। Thon tang lo là gì là ana peda son phata men aju masih tong ede lo to mi se program ta airport masih hang o ke ede lo sita ni ke mutan ke hang lo bangket dari sore sikan bangket na sirket la son ke ta ki tong masih ta plan la tauna lu la bazar lu tong pangkir japna mate along apreka hiti long ka pini ya bang ke bazar lu bazar nang lu peta kampung masih ceng lo ini to ke la si bazar lu ana bang si pini bang ke na lang roi pe na pela bazar lu peta kampung masih ceng lo apori ataji lo masih ceng pini la soma tu kita yang kana por ceng tonik to itu kan ton ke la roi bang no la ke tiar du ana dak titik putar nalu tu pini la bangso sai ke teng pini tu town le te plon te abeng to kolam nalu tu puthot pina pala me ke claim je suke ma thadong o pina ba bangke lagi moto bisa sorma bangi bo program da do pina ma do ide ta hai sina dang ni an ke tiar du an ta ni tu ne town committee ben hodai ta he ding lu mong bo asom si ta so uthak nek kon bo la si ako jikle pot le po si an lo
আৰু আজি কেইবাদিন ধৰি বুকুত পলিথিন চালানী মাছ অনা বাকচ কঢ়িয়াবলগীয়া নোহোৱাকৈ ডিফু নৈ মুক্তভাৱে বৈ আছে আৰু এই কাৰ্যৰে আৰু বেছি দিন নালাগিব ডিফু নগৰ সঁচা অৰ্থত ৰাজ্যৰ শ্ৰেষ্ঠ সুন্দৰ নগৰলৈ পৰিণত হ'বলৈ ষ্টেফান টেৰ্নৰ ৰিপৰ্ট কাট নিউজ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়জান আৰু পাকলাংছৰ মাজত সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা এই দুৰ্ভাগ্যজনক ঘটনা ঘটে যোৱা নিশা প্ৰায় 11 বজাত গুৰুতৰভাৱে আহত মানিক লেকঠেক নামৰ লোকজনক সম্প্ৰতি ডিমাপুৰৰ নিকছ হস্পিটেলত চিকিৎসা প্ৰদান কৰি থকা হৈছে যদিও এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই ঘটনা সংক্ৰান্তত জানিব পৰা মতে মানিক লেকঠে নামৰ লোকজন যোৱা নিশা বোকাজানৰ পৰা জপৰালাংছৰ নিজ ঘৰ অভিমুখে বাইকেৰে আহি আছিল এনেতে এখন অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় লোকজনক উক্ত বাহনখন বালিপথাৰৰ পৰা আহি আছিল এই ঘটনাত মানিক লেকঠে এখনি ভৰি ভাঙি যায় ভয়াৱহ ঘটনাটিৰ পিছত বোকাজান আৰক্ষী আৰু আছুৱে মিলি ততাতৈয়াকৈ গুৰুতৰভাৱে আহত মানিক লেকঠেক বোকাজান কমিউনিটি হস্পিটেললৈ লৈ যায় যদিও আহত গুৰুত্ব হোৱাৰ উন্নত চিকিৎসাৰ বাবে ডিমাপুৰ নিকছ হস্পিটেললৈ লৈ যোৱা হৈছে নিকছ হস্পিটেলত চিকিৎসাধীন হৈ থকা দুৰ্ভগীয় লোকজনক আৰ্থিক সহায় প্ৰদান কৰিব বিচাৰিলে 9101 46 9546 নম্বৰ যোগাযোগ কৰিব পাৰিব উল্লেখ্য এই ঘটনাৰ সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে অৰুণ লেকঠে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ